আসসালামু আলাইকুম বন্ধুসকল আপোনালোকৰ আগত আজি আৰটিআই সংক্ৰান্তত আৰু এটা নতুন ভিডিঅ' লৈ আহিছো। আজিৰ ভিডিঅ'টোৰ বিষয়বস্তু হৈছে যে আৰটিআই এপ্লিকেণ্ট এজনে আৰটিআই সঠিক সময়ত কৰে, তাৰ পিছত তথ্য নিদিয়াৰ ফলত আপিল কৰে, কিন্তু বিভাগীয় কৰ্তৃপক্ষই দ্যাট মিন্স ষ্টেট পাব্লিক ইনফৰমেশ্যন অফিচাৰ দ্যাট মিন্স চৰকাৰী কাৰ্যালয়ৰ অফিচাৰসকলে কেনেকুৱা ধৰণৰ ৰিপ্লাই দিয়ে সেই আপোনালোকক প্ৰমাণ সহকাৰে দাঙি ধৰাৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাব। বন্ধুসকল, যোৱা 25/9/2024 তাৰিখত মই এখন আৰটিআই আবেদন কৰোঁ এক্সিকিউটিভ ইঞ্জিনিয়াৰ PHE গোৱালপাৰা ডিভিজন গোৱালপাৰাত, আৰু তাত মই কিছুমান তথ্য বিচাৰোঁ। আৰু তথ্যটো আছিল এনেকুৱা ধৰণৰ: 24/9/2024 তাৰিখত গোৱালপাৰা জিলাৰ লক্ষীপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বান্দৰমাথা সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান চলায়। সেই JJM আঁচনিৰ স্কিমবিলাক আচলতে কি কৰিছে, ভাঙি পেলাইছে। গতিকে মই জানিব বিচাৰিলোঁ যে গোৱালপাৰা জিলাৰ লক্ষীপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বান্দৰমাথা সংৰক্ষিত বনাঞ্চলত স্থাপন কৰা JJM আঁচনিৰ কিমান পৰিমাণৰ ক্ষয় ক্ষতি হৈছে, কিমানটা জলজীৱন আঁচনি ভংগ কৰি দিয়া হৈছে, উচ্ছেদ কৰি দিয়া হৈছে, ভাঙি দিয়া হৈছে, এইখিনি বিষয় আমি জানিব বিচাৰিলোঁ। আৰু ঠিকাদাৰবিলাকৰ নাম জানিব বিচাৰিলোঁ, আৰু কিমান টকাৰ ক্ষয় ক্ষতি হৈছে এই বস্তুখিনি জানিব বিচাৰিলোঁ। আৰু সেই সংৰক্ষিত বান্দৰমাথা সংৰক্ষিত বনাঞ্চলত যে উচ্ছেদ অভিযান কৰা হ'ল, গতিকে JJM আঁচনি ৰূপায়ণ কৰাৰ সময়ত কোন কোন বিষয়ববীয়া ইয়াৰ লগত জড়িত আছিল, আৰু ঠিকাদাৰসকলৰ নাম লাগে ইত্যাদি, আৰু চৰকাৰৰ কিমান পুঁজি নষ্ট হ'ল, অপচয় হ'ল, এই বিষয়খিনি জানিবৰ কাৰণে মই আৰটিআই আবেদন দাখিল কৰিলোঁ। আৰটিআই আবেদন দাখিল কৰাৰ পিছত আপোনাৰ 44 ডেজ পাৰ হৈ গ'ল, কোনো ধৰণৰ ৰিপ্লাই দিয়া নাই। মোৰ আৰটিআই আবেদনখন যে সিহঁতে ট্ৰান্সফাৰ কৰি কোনোবা অফিচাৰক যে দিছে সেই তথ্যখিনি মোক দিয়া নাই, মুঠতে মোক কোনো ৰিপ্লাই লেটাৰ আদি দিয়া নাই। তাৰপিছত মই 9/11/2024 তাৰিখত আণ্ডাৰ ছেকশ্যন 19 সাবক্লজ 1 আৰটিআই এক্ট 2005ৰ অধীনত মই ফাৰ্ষ্ট আপিল দাখিল কৰিলোঁ। ফাৰ্ষ্ট আপিল দাখিল কৰাৰ পিছত মোক ৰিপ্লাই প্ৰদান কৰিলে। মই আজি ৰিপ্লাইখিনি পালোঁ। মোক ৰিপ্লাইখিনি প্ৰদান কৰিলে এছিষ্টেণ্ট এক্সিকিউটিভ ইঞ্জিনিয়াৰ PHE TC গোৱালপাৰা ডিভিজন গোৱালপাৰা। আৰু ৰিপ্লাই প্ৰথম দফাত উল্লেখ কৰিছে গোৱালপাৰা জিলাৰ লক্ষীপুৰ ৰাজহ চক্ৰৰ সংৰক্ষিত বনাঞ্চলৰ তথ্য কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয় গোৱালপাৰা সংমণ্ডলত উপলব্ধ নহয়, কিন্তু লক্ষীপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত মুঠ 307টা পানী যোগান আঁচনি আবণ্টন পোৱা হৈছে। আঁচনিসমূহৰ তালিকা আৰু কামৰ অগ্ৰগতি সংলগ্ন কৰা হ'ল। মই বিচাৰিছিলোঁ যে লক্ষীপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বান্দৰমাথা সংৰক্ষিত বনাঞ্চলত কেইটা JJM আঁচনিৰ কাম চেংচন আৰু ৰূপায়ণ কৰা হৈছে তাৰ তথ্য প্ৰদান কৰিব লাগে, কিন্তু মোৰ তথ্যৰ সঠিক ৰিপ্লাইখিনি দিয়াৰ বাদে সিহঁতে উল্লেখ কৰিলে যে লক্ষীপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বিভিন্ন সংৰক্ষিত বনাঞ্চলত টোটাল 307 নজ পানী যোগান আঁচনিৰ আবণ্টন দিছে, আৰু ইয়াতে 307 পানী যোগান আঁচনিৰ নাম ইয়াতে উল্লেখ কৰি দিছে, আৰু পাৰ্চেণ্টেজ উল্লেখ কৰি দিছে, কিমান পাৰ্চেণ্ট ফিজিকেল প্ৰগ্ৰেছ হৈছে সেয়া উল্লেখ কৰিছে। কিন্তু মই বিচাৰিলোঁ কি, আৰু সিহঁতে ৰিপ্লাইটো দিলে কি। 2 নম্বৰ পইণ্টত মই বিচাৰিছিলোঁ উক্ত স্থানত সংস্থাপন হোৱা সকলো জলজীৱন আঁচনিৰ ৰূপায়ণৰ বাবে আবেদনৰ কপি এক্সিকিউটিভ ইঞ্জিনিয়াৰ PHE গোৱালপাৰা ফালৰ পৰা প্ৰদান কৰা চেংচন লেটাৰ, লাটমণ্ডলৰ প্ৰতিবেদন আদিৰ কপি প্ৰদান কৰিব, আৰু সংশ্লিষ্ট বিষয়ববীয়া লাটমণ্ডল আৰু ঠিকাদাৰবিলাকৰ সম্পূৰ্ণ নাম ঠিকনা আদি প্ৰদান কৰিব। আৰু ৰিপ্লাই সিহঁতে উল্লেখ কৰিলে উক্ত স্থানত সংস্থাপন হোৱা সকলো জলজীৱন আঁচনিৰ ৰূপায়ণৰ বাবে গোৱালপাৰা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ তৰফৰ পৰা আবেদনৰ কপি, চেংচন লেটাৰ, ৱৰ্ক অৰ্ডাৰৰ প্ৰতিলিপিৰ ফটোকপিৰ বাবদ হ'বলগীয়া খৰচৰ পৰিমাণ তলত উল্লেখ কৰা হ'ল। ইয়াত খৰচৰ পৰিমাণ উল্লেখ কৰিছে, ইয়াতে এই কপি আপোনালোকক দেখুৱাই আছোঁ, স্ক্ৰীনত চাওক।
AA copy, number of pages 3, TS letter copy, number of pages 1, work order copy, number of pages 3, total page number 7. আৰু ইয়াতে টোটাল এমাউন্ট উল্লেখ কৰিছে ₹300 into 7 into 2 অলৰেডি 4298 মানে ইয়াতে পেজ দেখাইছে মাত্ৰ 7 7টা পেজ কিন্তু ইয়াতে বিলটো দেখাইছে 4298 গতিকে আৰু ইয়াতে উল্লেখ কৰিছে লাটমণ্ডলৰ প্ৰতিবেদনৰ কপি কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয় গোৱালপাৰা সংমণ্ডলত উপলব্ধ নহয় তাৰ পিছত 3 নম্বৰত ৰিপ্লাই দিছে সংৰক্ষিত বনাঞ্চলৰ তথ্য উচ্ছেদ অভিযানৰ তথ্য গোৱালপাৰা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় 3 নম্বৰত মই বিচাৰিছিলো যে যোৱা 24/9/2024 তাৰিখত উক্ত বান্দৰমাতা সংৰক্ষিত বনাঞ্চলত হোৱা উচ্ছেদ অভিযানত ক্ষয়ক্ষতি হোৱা জলজীৱন আঁচনিৰ প্ৰকল্পবিলাকৰ তথ্য প্ৰদান কৰিব আৰু কিমান শতাংশ নষ্ট কৰা হৈছে লগতে কিমান পৰিমাণৰ চৰকাৰী ধনৰ অপচয় হৈছে তাৰ সবিশেষ তথ্য প্ৰদান কৰিব ইয়াতে ৰিপ্লাই দিলে সংৰক্ষিত বনাঞ্চলৰ তথ্য ও উচ্ছেদ অভিযানৰ তথ্য জনস্বাস্থ্য গোৱালপাৰাৰ কাৰিকৰী বিভাগৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় দ্যাট মিন্স মই ৰিপ্লাই তথ্য বিচাৰিলো ইয়াতে ৰিপ্লাইটো নিদিলে আৰু দেখা গৈছে যে আৰটি আবেদন দাখিল কৰাৰ পিছত 30 দিন পাৰ হৈ গল তথ্য নিদিলে মই ফাৰ্ষ্ট আপিল কৰিলো ফাৰ্ষ্ট আপিল কৰাৰ পিছত হিয়তে মোৰ পৰা 4298 টকাৰ মানে ফিস বিচাৰিলে জেৰক্সৰ বাবদ গতিকে আইনত আসলতে কি কৈছে আপোনালোকে চাওক The Right to Information Act 2005 ইয়াত section 7 disposal of request subsection 6 ইয়াতে কি কৈছে শুনো Notwithstanding anything contained in subsection 5 the person making request for the information shall be provided the information free of charge where a public authority fails to comply with the time limits specified in subsection 1 মুঠতে ইয়াত কোৱা হৈছে যে 30 দিন পাৰ হৈ যোৱাৰ পিছত যদি লোকতত্ত্ব বিষয়াই তথ্য প্ৰদান নকৰে বা উইথিন 30 ডেজৰ ভিতৰত লোকতথ্য বিষয়াই যদি তথ্য প্ৰদান কৰাত মানে বিফল হয় বা নিদিয়ে তেতিয়াহলে আৰটি এপ্লিকেন্ট এজনে বিনামূলীয়াকৈ তথ্য পোৱাৰ অধিকাৰ আছে বুজি পালে কথাটো গতিকে মই আসলতে বিনামূলীয়াকৈ তথ্য পোৱাৰ অধিকাৰটো মোৰ আছে কাৰণ ফাৰ্ষ্ট মানে 30 ডেজ পাৰ হৈ গল তাৰ পিছত আকৌ মই মানে 44 ডেজ পিছত মই আপিল কৰিলো গতিকে এই সময়ত মই বিনামূলীয়াকৈ তথ্য পোৱাৰ অধিকাৰ আছে গতিকে চাও এজন লোকতথ্য বিষয়াই এই আইন সংক্ৰান্ত তেখেতৰ কিমান জ্ঞান আছে যদি এই আইনখন হে লোকতথ্য বিষয়াজনে যদি ভালকৈ পঢ়িলেহেতেন তেতিয়াহলে মোৰ পৰা এই ফিসখিনি মানে নিবিচাৰিলে হেতেন কিন্তু সম্ভৱত সেই ৰাজ্যিক লোকতথ্য বিষয়াজনে এই আইনখন ভালকৈ পঢ়া নাই আৰু মই তথ্য বিচাৰিলো হিয়তে মানে ভেকো ভাওনা কৰিলে মানে টু দা পইণ্টত মই বিচাৰিলো টু দা পইণ্টত মোক ৰিপ্লাই দিয়া নাই গতিকে ভাৰতৰ উচ্চতম ন্যায়ালয়ে এই আৰটিআই এপ্লিকেন্টৰ তথ্য পোৱাৰ অধিকাৰ যে এটা ফান্ডামেন্টাল ৰাইটস এই সংক্ৰান্তত আসলতে এটা গছৰত কি উল্লেখ কৰিছে হে আপোনালোকক কবলৈ ওলাইছো The Honorable Supreme Court of India in case of India Soaps and Toiletries Makers Association versus Uzair Hussain reported in All India Reporter 2013 Supreme Court pages 1834 page number আছে held that a citizen has right to expression and receive information under Article 19 subclause 1 subclause A of the Constitution. The freedom of speech and expression includes right to receive information. গতিকে উচ্চতম ন্যায়ালয়ৰ এই ৰায়দানত কৈছে গতিকে উচ্চতম ন্যায়ালয়ে এই কথাটো কৈছে যে আৰটি এপ্লিকেন্টৰ তথ্য পোৱাৰ অধিকাৰ এটা ফান্ডামেন্টাল ৰাইটস গতিকে চাও আৰটি এপ্লিকেন্টৰ তথ্য প্ৰদান নকৰিলে আৰু ভুৱা তথ্য দিলে মানে আসল তথ্য লুকাই ভুল তথ্য প্ৰদান কৰিলে গতিকে আৰটি এপ্লিকেন্টৰ ফান্ডামেন্টাল ৰাইটস ভায়োলেট কৰিছে এসপিআইও অ্যাসিস্ট্যান্ট এক্সিকিউটিভ ইঞ্জিনিয়াৰ টিসি গোৱালপাৰা পিএইচই ডিভিজন গোৱালপাৰা গতিকে চাও মানে অসম চৰকাৰৰ অধীনত চাকৰি কৰা ৰাজ্যিক লোকতথ্য বিষয়াসকলে এই আৰটিআই আইনক কেনেকুৱা ধৰণে শ্ৰদ্ধা কৰে ইয়াৰ দফাবোৰ কেনেকৈ পালন কৰে
আৰু RTI এপ্লিকেণ্টৰ ফাণ্ডামেণ্টেল ৰাইটছ সিহঁতে সকলো সময়তে ভংগ কৰি থাকে গতিকে তথ্য জনাৰ অধিকাৰ আইনক অসম চৰকাৰৰ কৰ্মচাৰীসকলে উপযুক্ত মান্যতা দিয়া নাই গতিকে এই সংক্ৰান্তত মানে RTI এক্টিভিষ্টবিলাকে সচেতন হ'ব লাগে সজাগ হ'ব লাগে পাৰিলে এইবিলাক লোকতথ্য বিষয়াৰ বিৰুদ্ধে তথ্য জনাৰ অধিকাৰ আইন ভংগ কৰা অপৰাধত গোচৰ ৰুজু কৰিব লাগে যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব ধন্যবাদ